মণিপুৰত হিংসাই হওক, বংগলৰ মাৰপিটেই হওক, দিল্লীৰ ৰেপেই হওক, আমাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে সকলোবোৰ দাঙ্গা ৰোধ কৰাত ব্যৰ্থ হৈছে। গৃহমন্ত্ৰীয়ে কাশ্মীৰৰ ওপৰত ডাঙৰ ডাঙৰ ভাষণ দিয়ে। कश्मीर के पीएको को आप भारत का हिस्सा नहीं मानते हो क्या? एग्रेसिव ना हो, जान दे देंगे इसके लिए। क्या बात कर रहे हो आप? কিন্তু পেহেলগামত ইমান ডাঙৰ আক্ৰমণ কেনেকৈ হ'ব পাৰে? কোনেও ইয়াৰ বিষয়ে গম নাপায় আৰু কোনেও ইয়াৰ একাউণ্টেবিলিটি নলয়। ভাষণত অমিত শ্বাহে কয় যে বংগল চৰকাৰে বেৰ দিবলৈ মাটি দিয়া নাই, সেইবাবে তেওঁলোকে বাংলাদেশীসকলক ভাৰতলৈ সোমাবলৈ বাধা দিব পৰা নাই। 450 किलोमीटर के लिए मान्यवर मैंने लियो लेटर लिखकर 10 रिमाइंडर करे हैं बंगाल सरकार भूमि नहीं दे। কিন্তু ইতিমধ্যে ভাৰতত বসবাস কৰা বাংলাদেশীসকলক কিয় বাহিৰলৈ খেদি পঠাব পৰা নাই, তেওঁলোকক প্ৰৱেশ কৰাত বাধা দিব পৰা নাই? কিন্তু ইতিমধ্যে ভাৰতত যিসকলে বসবাস কৰি আছে তেওঁলোকক আপুনি কিয় বাহিৰ কৰিব পৰা নাই? কোনে তেওঁলোকক ডিপোৰ্ট কৰাত বাধা দি আছে? কিন্তু কথাটো হ'ল যে ইলেকশ্যনতকৈ তেওঁলোকৰ মনোযোগ হ'ল বিৰোধী নেতাসকলৰ ওপৰত ইডি CBI লগাই দিয়া। Arvind Kejriwal was placed under arrest by the Enforcement Directorate. Hemant Soren has been placed under arrest. কোনটো বিৰোধী দল কেতিয়া আৰু কেনেকৈ ভাঙিব লাগে আৰু কাৰ বিধায়কক কিনিব লাগে, সেইবাবে তেওঁক দেশৰ চাণক্য বুলি কোৱা হয়। অমিত শ্বাহক বহুতে ভাবে মোদীজীৰ ছাকচেছৰ পিছত তেওঁৰে হাত আছে আৰু কোৱা হয় যে মোদীজীৰ পিছত অমিত শ্বাহ দেশৰ নেক্সট PM হ'ব। গতিকে অমিত শ্বাহৰ ৰিপৰ্ট কাটি সেয়া চোৱাটো গুৰুত্বপূৰ্ণ হৈ পৰে। এজন সফল গৃহমন্ত্ৰী হ'ব পাৰিছেনে আৰু অমিত শ্বাহ ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব পাৰিবনে? 1 জুন 2019 তাৰিখে মোদী চৰকাৰ 2.0 গঠন হয়। অমিত শ্বাহ দেশৰ গৃহমন্ত্ৰী হয় আৰু ঠিক ইয়াৰ 2 মাহ পিছত 5 আগষ্ট 2019 তাৰিখে সাংসদত এটা প্ৰস্তাৱনা হয় জম্মু কাশ্মীৰৰ পৰা আৰ্টিকেল 370 বাতিল কৰাৰ কাৰণে। জম্মু কাশ্মীৰৰ আৰ্টিকেল 370 যুগ যুগ ধৰি বিজেপিৰ এজেণ্ডা আছিল, কিন্তু এইটো আৰ্টিকেল আছিল অতি বিতৰ্ক আৰু জটিল। এই বিষয়টো বিজেপিয়ে আগতে কেতিয়াও স্পৰ্শ কৰা নাছিল। আনকি কাশ্মীৰৰ নেতাসকলেও কৈছিল যে যিখন চৰকাৰ গঠন নহওক কিয় কোনেও 370ক স্পৰ্শ কৰিব নোৱাৰে। যদি আপুনি ইয়াক স্পৰ্শ কৰে আপোনাৰ হাত জ্বলি যাব। কিন্তু 2019 চনত বিজেপি অকলে চৰকাৰ গঠন কৰি এটা সুযোগ পাইছিল আৰু ইয়াৰ সুবিধাও লৈছিল। JNK আৰু লাডাখ পৃথক কৰিলে আৰু দুয়োকে ইউনিয়ন টেৰিটৰী কৰি দিলে। 370 বাতিলৰ ঘটনা ইমানে বিতৰ্ক আছিল যে চৰকাৰৰ এই সিদ্ধান্তৰ পিছত সমগ্ৰ দেশ স্তম্ভিত হ'ব পাৰিলেহেঁতেন। কাশ্মীৰৰ পৰিস্থিতি বহুত বেয়া হ'ব পাৰিলেহেঁতেন, কিন্তু চৰকাৰে ইমানে সম্পূৰ্ণ প্ৰমাণ পৰিকল্পনা কৰিছিল যে এনে একো কৰাৰ সুযোগ নাপালে। 370 আঁতৰোৱা ধৰণটো আমাৰ উচ্চতম ন্যায়ালয়ে ভাল হোৱা বুলি কৈছে, গতিকে ইয়াৰ বৈধতা কোনেও প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে। জম্মু কাশ্মীৰৰ সমগ্ৰ নেতাক ঘৰৰ অধীনত ৰখা হৈছিল, গ্ৰেফতাৰ কৰা হৈছিল, সমগ্ৰ কাশ্মীৰ বন্ধ কৰি পেলোৱা হৈছিল, ইণ্টাৰনেট বন্ধ কৰা হৈছিল। এই পদ্ধতি কিছুমান মানুহৰ বাবে প্ৰশ্নবোধক যেন লাগিব পাৰে, কিন্তু মোৰ মতে এইখিনি নকৰিলে এই সমস্যাটো কেতিয়াও সমাধান নহ'লহেঁতেন। এয়া আছিল অমিত শ্বাহৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ ভাল কাম। 370 বাতিল হোৱাৰ মাত্ৰ 3 মাহ পাছত ৰাজ্যসভাত অমিত শ্বাহে এটা ডাঙৰ ভাষণ দিয়ে। সমগ্ৰ দেশতে NRC আনিব আৰু তাৰ পিছৰ মাহত অৰ্থাৎ 2020 চনৰ ডিচেম্বৰ মাহত চৰকাৰে NRC লাগু কৰি দিয়ে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সমগ্ৰ দেশতে আৰম্ভ হয়। এই প্ৰতিবাদে আছিল প্ৰথম আৰু অমিত শ্বাহৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। দিল্লীৰ শাহিনবাগ এই প্ৰতিবাদৰ কেন্দ্ৰবিন্দু হৈ পৰে, য'ত মুছলমান মহিলাসকলে প্ৰতিবাদ কৰিছিল আৰু 4 মাহৰ বাবে দিল্লীৰ মথুৰা ৰোড বন্ধ কৰি দিলে। এই মানুহবোৰ তাৰ পৰা ওলাই যোৱাৰ কোনো উদ্দেশ্য নাছিল আৰু চৰকাৰেও একো কৰিব পৰা নাছিল। তাৰ পিছতে কোভিড লকডাউন আহিল, এই মানুহবোৰ তাৰ পৰা যাব লগা হ'ল। কিন্তু এই সময়লৈকে এই প্ৰতিবাদ ইতিমধ্যে যথেষ্ট ডাঙৰ হৈ পৰিছিল। এই প্ৰতিবাদৰে বহু আন্তঃৰাষ্ট্ৰীয় কভাৰেজ লাভ কৰিছিল। লকডাউনৰ এমাহ আগতে দিল্লীতো দাঙ্গা সংঘটিত হৈছিল, য'ত 50তকৈও অধিক মানুহে নিজৰ প্ৰাণ হেৰুৱালে আৰু 200ৰো অধিক মানুহে আহত হৈছিল। আৰু এইটো আছিল অমিত শ্বাহৰ দ্বিতীয় আটাইতকৈ ডাঙৰ বিফলতা। দিল্লীৰ আইন আৰু আদেশ গৃহমন্ত্ৰীৰ অধীনতে আহে, সেইবাবে সমগ্ৰ ঘটনাৰ ওপৰত দায়িত্ব অমিত শ্বাহৰ কান্ধত আহি পৰে। যেতিয়া এইবোৰ চলি আছিল তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ভাৰত ভ্ৰমণত আহিছিল। সেয়ে এই বিফলতাক আৰু ডাঙৰ কৰি তোলে। 2005 চনত পাকিস্তানৰ পৰা 15জন লোক ভাৰত পাকিস্তানৰ মেচ চাবলৈ আহিছিল। তাৰ পিছত কোনেও নাজানে তেওঁলোক ক'ত নোহোৱা হৈ গ'ল। সেই 15জন মানুহৰ মাত্ৰ 4জন মানুহক ট্ৰেছ কৰা হৈছিল, বাকী 11জন লোক এতিয়ালৈ সন্ধানহীন হৈছে। এইটো আছিল অতি পুৰণি কথা। পেহেলগামৰ পিছত আমি দেখিলো ভাৰতত কিমান পাকিস্তানী অবৈধভাৱে বাস কৰি আছে, যিসকল লোকৰ পাকিস্তানী পাছপোৰ্ট আছে আৰু ভাৰতলৈ আহি আছে আৰু ভোট দিছে। একেই ভাৰত বাংলাদেশ সীমান্তত লাখ লাখ বাংলাদেশী অবৈধভাৱে জীৱন কটাই ভাৰতত, বিশেষকৈ অসম আৰু পশ্চিমবংগত। এতিয়া বিজেপি 11 বছৰে ক্ষমতাত আছে, য'ত অমিত শ্বাহ যোৱা 6 বছৰ ধৰি দেশৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে এই সকলোবোৰ কেনেকৈ চলি আছে তেওঁলোকৰ ঠিক নাকৰ তলত। আগতে আমি ভাবিছিলো যে অবৈধ বাংলাদেশী ভাৰতৰ
এটা ডাঙৰ সমস্যা কিন্তু ভাৰতত ইমান পাকিস্তানী বসবাস কৰি আছে ইমান মুক্তভাৱে মানুহ আহিব পাৰে যাব পাৰে বুলি কাৰো কোনো ধাৰণা নাছিল এই সকলোবোৰ ৰোধ কৰাত অমিত শ্বাহ ব্যৰ্থ হৈছে সিএ প্ৰতিবাদৰ কেইমাহমান পাছত আৰম্ভ হয় কৃষক প্ৰতিবাদ 2020 চনৰ ছেপ্টেম্বৰ মাহত চৰকাৰে কৃষকৰ সৈতে জড়িত তিনিটা বিশেষ ধাৰণা উত্থাপন কৰিছিল যিবোৰ দুটা পাৰ্লিয়ামেণ্ট ঘৰতে পাছ কৰা হয় কিন্তু ইয়াৰ বিৰুদ্ধে পাঞ্জাৱত কৃষকসকলে প্ৰতিবাদ আৰম্ভ কৰে আৰু অতি কম সময়ৰ ভিতৰতে এইবোৰ সমগ্ৰ উত্তৰ ভাৰতত বিয়পি পৰে এই প্ৰতিবাদ চাহিনবাগতকৈ 10 গুণ ডাঙৰ আছিল কৃষকে দিল্লীৰে ডাঙৰ সীমান্ত অৱৰোধ কৰিছিল সিংহু টিকৰি আৰু গাজীপুৰ এই প্ৰতিবাদৰ আছিল মুখ্য ঠাই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ইয়াক ব্যাপকভাৱে চৰ্চা কৰিছিল কিন্তু এই প্ৰতিবাদৰ প্ৰকৃত উদ্দেশ্য পোহৰলৈ আহে যেতিয়া চৰকাৰে কৃষক আইন সলনি কৰিবলৈ সন্মত হয় যিটো আছিল কৃষকসকলৰ মূল উদ্দেশ্য কিন্তু ইয়াৰ পিছতো এই প্ৰতিবাদ বন্ধ নহয় ফাৰ্ম প্ৰতিবাদৰ নেতাসকলে এতিয়া চৰকাৰক সমগ্ৰ ফাৰ্ম আইনৰ প্ৰত্যাহ্বান কৰিবলৈ দাবী কৰিছিল কিন্তু চৰকাৰে মানি নোলোৱাত আকৌ হাজাৰৰো অধিক মানুহ আন্দোলন কৰিবলৈ ওলাই আহিল শাহিনবাগৰ ব্যৰ্থতাই এটা ডাঙৰ প্ৰত্যাহ্বান বুলি পৰিণত হয় শাহিনবাগৰ প্ৰতিবাদৰ পৰাই চৰকাৰে একো শিকিব পৰা নাছিল আৰু আকৌ চৰকাৰে একেই ভুলেই কৰিছিল ভুল পুনৰাবৃত্তি কৰিবলৈ আৰম্ভ কৰিলে প্ৰথম কথা চৰকাৰে এই লোকচানসমূহ জনসাধাৰণক দিব লাগিছিল বিজেপি এই প্ৰতিবাদবোৰ ইমান ডাঙৰ হ'বলৈ দিব নালাগিছিল আৰু তাতকৈ ডাঙৰ ব্যৰ্থতা হ'ল যে এই খেতিয়কৰ প্ৰতিবাদৰ পিছতে পাঞ্জাৱত খালিস্তানী আন্দোলনৰ পুনৰ্জীৱন আৰম্ভ হৈছিল মোৰ মতে খালিস্তানী আন্দোলনৰ পুনৰ্জীৱন অমিত শ্বাহৰ কাৰ্যকালৰ আটাইতকৈ ডাঙৰ ব্যৰ্থতা এইটো খালিস্তানী আন্দোলন ভাৰতত প্ৰায় শেষ হৈ গৈছিল কেইবছৰমান আগতে 4 বছৰ পাছত ইয়াক আকৌ এবাৰ পুনৰ্জীৱিত কৰা হৈছে আৰু এনে এটা পুনৰ্জীৱিত কৰা হ'ল যে অমৃতপাল সিঙৰ দৰে মানুহ ভাৰতলৈ উভতি আহে 2022 চনত তেওঁক ৰাইজে লোকসভালৈ পঠিয়াই দিয়ে প্ৰায় 2 লাখ ভোটৰ ব্যৱধানত জয়ী হয় আৰু ইয়াৰ পৰা অমিত শ্বাহৰ সমস্যা বৃদ্ধি হ'বলৈ ধৰে 2023 চনৰ মে মাহত মণিপুৰত কুকি আৰু মেইথি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয় আৰু এই সংঘৰ্ষ ইমানেই তীব্ৰ হৈ পৰিছিল যে গৃহযুদ্ধৰ পৰিস্থিতি সৃষ্টি হয় য'ত 250তকৈ অধিক লোকৰ মৃত্যু হৈছে মণিপুৰত বিজেপি চৰকাৰ আছিল যিয়ে এই সংঘৰ্ষ নিয়ন্ত্ৰণ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছিল আচলতে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন্দ্ৰ সিঙে নিজে যুদ্ধ লগাই দিয়াৰ অভিযোগ উঠিছিল এই সকলোবোৰ হৈ যোৱাৰ 20 মাহৰ পিছত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিলে আৰু তাৰ পিছত ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন লগাই দিয়া হৈছিল মণিপুৰ হৈছে এক সীমান্তৰ ৰাজ্য যাৰ জনসংখ্যা 41% খ্ৰীষ্টান আচলতে মণিপুৰৰ কুকি সম্প্ৰদায়ৰ মেজৰিটি ৰাজ্য সেয়ে মণিপুৰত গৃহযুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাটো কোনো কথাই নাছিল তাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে তাত ৰাষ্ট্ৰপতি শাসন লগাই দিবলৈ 20 মাহ সময় লৈছিল মই এতিয়াও ইয়াৰ আৰু যুক্তি বুজি পোৱা নাই কাৰণ ৰাজ্য চৰকাৰখন আৰম্ভণিৰ পৰাই একো কৰিব পৰা নাছিল গতিকে সেই অনুসৰি আমাৰ গৃহমন্ত্ৰীয়ে তাত ৰাষ্ট্ৰপতি শাসনৰ বহু আগতে লগাই দিব লাগিছিল মণিপুৰৰ পৰা পশ্চিমবংগ অলপ দূৰত পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচন হয় 40-50 জন লোকক টিকট দিয়া হয় 2019 চনত লোকসভা নিৰ্বাচনত ভোট গণনাত নিহত হয় 23 জন লোকৰ গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি 2022 চনত তাত সংঘটিত কাণ্ড 650টা আছিল য'ত মুঠ 57 জন শ্ৰমিকৰ মৃত্যু হৈছিল বিজেপিৰ পৰা 27 জন আৰু টিএমচিৰ পৰা 25 জন এই বছৰটোতে চাওক ৱাক আইন বলত হোৱাৰ লগে লগে বংগৰ মুৰ্ছিদাবাদত আৰম্ভ হয় প্ৰতিবাদ য'ত হিন্দু পৰিয়ালক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছিল এটা মুছলমান দলে এটা ঘৰত প্ৰৱেশ কৰি হৰগোবিন্দ দাস আৰু তেওঁৰ পুতক হত্যা কৰে এই দলটোৰ ভয়ত 400ৰো অধিক হিন্দুৱে ঘৰ এৰি তাৰ পৰা পলায়ন কৰিব লগা হ'ল মোৰ প্ৰশ্ন হ'ল যে যিখন ৰাজ্যত ইমান প্ৰবাসী ভাৰতীয় আছে এই ৰাজ্যত ৰাষ্ট্ৰপতি শাসন কিয় লগাই দিয়া হোৱা নাছিল সেইবাবে মই এইটো অমিত শ্বাহৰ অতি ডাঙৰ ব্যৰ্থতা বুলি ভাবোঁ অলপ কেইদিনমান আগতে পেহেলগামত এটেক হৈছিল কাশ্মীৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল 370 আৰ্টিকেল আঁতৰোৱাৰ পিছত আইন শৃংখলা নিৰাপত্তাৰ সমগ্ৰ দায়িত্ব গৃহ মন্ত্ৰালয়ৰ অধীনত আহে কিন্তু আমি কি দেখিছো 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিনটোতে জম্মু কাশ্মীৰত হিংসাত্মক পৰিস্থিতি আৰম্ভ হয় আৰু তাৰ পিছত এই বছৰৰ পেহেলগাম আক্ৰমণ সংঘটিত হয় যিটো এটা ডাঙৰ ইণ্টেলিজেন্ট ফেইলিয়াৰ বুলি ক'ব পাৰি কিন্তু ইয়াৰ পিছত ভাৰতত অবৈধভাৱে বসবাস কৰা পাকিস্তানীসকল কেনেদৰে আহিছে এই বিষয়ে ইতিমধ্যে আপোনালোকৰ কথা পাতিছো অমিত শ্বাহৰ কাৰ্যকালত 370 আৰ্টিকেল ৰিমুভ কৰা হৈছে আৰু তাৰ বাবে আমি খুবেই কৃতজ্ঞ ভাল পদক্ষেপ যাৰ বাবে অমিত শ্বাহ কৃতজ্ঞতাৰ যোগ্য কিন্তু বাকী কথাবোৰ যিবোৰ মই উল্লেখ কৰিছো সেইবোৰ অমিত শ্বাহৰ সমগ্ৰ কাৰ্যকালৰ আটাইতকৈ ডাঙৰ ব্যৰ্থতা যাৰ বাবে তেওঁক সমালোচনা কৰাটো অতি গুৰুত্বপূৰ্ণ আপোনালোকে কি ভাবে অমিত শ্বাহৰ বিষয়ে তলত কমেন্ট কৰি জনাব যদি আপুনি ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপৰিব ধন্যবাদ জয় অসম।